May I go, sir? Yeah. Sorry, sir. I'm toilet. হাগা লাগিছে নেকি আপোনাৰ? নহয়, sir, মানে মোৰ আহি পোৱাত দেৰি হ'লতো, সেইকাৰণে I'm toilet, sir. কিমান পইচাছ? Man is mortal, sir. কি? মানুহ মাত্ৰে ভুল, sir. তাৰমানে তুমি ইংৰাজী কৈ বৰ ভাল পোৱা ন? হয়, sir. মই সকলোতে ইংৰাজী কওঁ। Eating কৰোঁতে, sitting কৰোঁতে, running কৰোঁতে, walking কৰোঁতে, হাগোঁতে, মুতোঁতে, পাৰোঁতে, everybody English, sir. Hashtag English is life, sir. পিছে তুমি ইমান ধুনীয়া ইংৰাজী ক'ৰ পৰা শিকিলা? Sir, মই ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিৰ পৰা শিকিছোঁ। ৱাও, গ্ৰেট। ঠিক আছে, তুমি মোৰ লগত অলপমান ইংৰাজীত কথা পাতি দেখুৱাচোন। Okay, sir. ষ্টাৰ্ট কৰা। Okay, sir. Hi. হয়, Hello. হেল্ল', Good morning. গুড মৰ্নিং। Nice pic. Beautiful pic. You are awesome. You are very sexy. You are lovely. Please reply. Oh, attitude. Okay. Bye. Good night. বৰ ধুনীয়া ইংৰাজী কয় দেই আপুনি। Thank you, sir. মানে ধন্যবাদ, sir. চাওক, আপোনাক মই ৱাৰ্নিং দি আছো আৰু এটা শব্দ আপুনি ইয়াতে ইংৰাজীত নকব, অকল অসমীয়া কব ইয়াতে। Sorry, sir. Where nothing English, I am no, sir. Where English, I am yes, sir. মই গৈ আছো, sir. I go to hell. প্লিজ গো টু হেল্প। ক'ৰ পৰা আহি যায় এইবোৰ ঘণ্টা, দিনটোৱে বেয়া। আহিব পাৰোঁ ছাৰ? অঁ, আহা। চ' আপুনি জবৰ কাৰণে এপ্লাই কৰিছিলে ন আমাৰ কোম্পানীত? ছাৰ একচুৱেলি মই এপ্লাই কৰা নাছিলোঁ। কি? তেতিয়াহ'লে কোনে এপ্লাই কৰিছিলে? ছাৰ একচুৱেলি মোৰ হ'ব লগা মাইকীজনীয়ে মোৰ মোবাইলটো জবৰদস্তি কাটি লৈ যাই এপ্লাই কৰিছে। কিয়? কাৰণ মোৰ যদি কোনো চাকৰি নাথাকে ছাৰ, তাৰ বাইপাকে মোৰ লগত তাইক বিয়া নিদিয়ে। এতিয়া মই কি কৰিম? তাইক মই বহুত ভাল পাওঁ, তাই নহ'লে থাকিব নোৱাৰোঁ ছাৰ। মাজে মাজে অলপ ছাৰ ভাব হৈ যাওঁ। বৰ ড্ৰামা কৰিব পাৰে দেই আজিকালি মানুহবোৰে চাকৰিৰ কাৰণে। ঠিক আছে, মই আপোনাক কেইটামান প্ৰশ্ন সুধিম, সেই প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিলেহে আমি আপোনাক চাকৰিত ৰাখিম। ঠিক আছে ছাৰ, সোধক। চ' প্ৰথমে আপুনি আপোনাৰ নামটো কওক। বাহ, কিমান সহজ প্ৰশ্ন দেখোন ছাৰ। কোনটো ক'ব লাগিব, ফেচবুকত দিয়াটো না আধাৰ কাৰ্ডত থকাটো ছাৰ? আপুনি মাথা চাথা গৰম কৰি দিব দেই। আপোনাৰ মাক দেউতাকে আপোনাক কিবা নাম চাম দিছে নে নাই, সেইটো নাম কওক আপুনি। ফেচবুকততো আপোনাৰ নাম এঞ্জেল প্ৰিয়া হ'ব পাৰে। আচলতে মোৰ নাম ছাৰ মঞ্চু দাস, মানুহে মোক মৰমতে মঞ্চু দা বুলি মাতে। বাহ, তেনেহ'লে চাগে আপোনাৰ নামটো যিয়ে মাতে সি চাগে বহুত ৰিক্সত মাতিবলগীয়া হয়। হয় ছাৰ, মোৰ নামটো মাতোতে মাজত কেতিয়াও গেপছ নিদিওঁ। বাও, ভেৰি ইণ্টাৰেষ্টিং। আচ্ছা, আপুনি ক'ব পাৰিবনে যে আমাৰ কোম্পানী আপোনাক কিয় জবটো দিব লাগে? কাৰণ আপোনাক এমপ্লয়ৰ দৰকাৰ। সেইটোতো বুজিলোঁ, কিন্তু আপুনি কিয় আমাৰ কোম্পানীত চাকৰি কৰিব বিচাৰে? কাৰণ মোৰ চাকৰি দৰকাৰ। সেইটোতো বুজিলোঁ, কিন্তু আমি আপোনাক কিয় চাকৰিটো দিম? আপোনাৰ মাজত এনে কি যোগ্যতা আছে যাৰ কাৰণে আপুনি এই চাকৰিটো পাব? Actually, I am very hardworking, I am very honest, I am very ambitious, I am a multi-talented. ৰ'বাচোন। এই মুখস্থ নামাতিবা ইয়াত। তোমাৰ ভিতৰৰ পৰা কোৱা, সঁচাটো কোৱা না তুমি? ছাৰ, আপুনি সঁচাটো শুনিব পাৰিব জানো? চোৱা, মই এজন অনেষ্ট কেণ্ডিডেট বিচাৰোঁ, এজন অনেষ্ট মানুহ বিচাৰোঁ। চ' তুমি সঁচা কথাখিনি কোৱা। ঠিক আছে, তেতিয়াহ'লে শুনক ছাৰ। আচলতে মই আপোনাৰ কোম্পানীত মুতিবলৈও নাহিলোঁ। যদি মোৰ হাতত এটা চৰকাৰী চাকৰি থাকিলে, কিন্তু কি কৰিব ভাগ্য বেয়া, আপোনাৰ কপালৰ মুখখন মই চাবলগীয়া হ'ল। ইফালে মোৰ 30 কৈ পঠাইছে, তই যদি আজি ইণ্টাৰভিউ দিব নাযাওঁ, তোৰ লগত মই ব্ৰেকআপ কৰিম। তাৰ কথা দেয়াই নহয়, নহ'লে মই ঘণ্টাও নাহিলোঁ ইণ্টাৰভিউ দিব। কেলা ঘৰতে গাহৰি ফাৰ্ম খুলি বহি থাকিলোঁ। বাহ,
বহুত দিন পিছত আপোনাৰ দৰে এজন অনেষ্ট মানুহক লগ পালোঁ দেই। কিন্তু কি কৰিব, আমি বৰ দুখিত। আপোনাৰ দৰে ইমান এজন অনেষ্ট মানুহক আমি আমাৰ কোম্পানীত চাকৰি দিয়াৰ আমাৰ যোগ্যতা নাই। চ' আপোনাক হাত জোৰ কৰি কৈ আছোঁ, প্লিজ আপুনি ইয়াৰ পৰা গুচি যাওক। সঁচা কথাৰ কোনো ধাৰণা নাই। ক'ৰ পৰা আহি যায় এইবোৰ ঘণ্টা, আজি দিনটোৱে বেয়া দিন। স্যাৰ 20 টকা এটা দিয়ক না, জলদি দিয়ক, ৰিক্সা ভাড়া দিবলৈ আছে। 20 টকাটো দিয়কচোন। কিয় লাগে তোমাৰ বিশ্ব? ৰিক্সা ভাড়া দিবলৈ আছে, দিয়ক না 20 টকা এটা দিয়ক। কিবা চিন্তা কৰছি দিয়া বৰ জ্বালা দিয়ে সেইবোৰ কেণ্ডিডেট ঘণ্টা, ৰিক্সা ভাড়া নাথাকে। নব কচু কালে কুজুৱাই নব আহলে নোখোজাই ছাৰ চালক আঙুলিটো কিয় ডুবাই নিছ চাহক? নাই মানে ছাৰ মই আঙুলিটোত অলপমান দুখ পালোঁ, সেইকাৰণে মই আঙুলিটো ডুবাই আনিছোঁ চাহত। কেলা পটিত সোমাই নথলি কিয় আঙুলিটো? ছাৰ অলপ আগতে মই সেইটোৱে কৰিছিলোঁ। চাহ দিবা আহিছে। ভগৱান, কেনে মানুহ লগ পাওঁ জীৱনটোত মই। তাৰমানে তুমি মোৰ পৰা 20 টকাটোৱে শিখৰ খাবলৈ লৈছিলা? নহয় মানে ছাৰ, ৰিক্সাৱালাটো চিনাকি আছিল, সেইটো 10 টকা এটা ৰেহাই কৰি দিলে, সেইটোকে খালোঁ। চ' মই বেছি কথা কৈ সময় নষ্ট নকৰোঁ। অলপ আগতে আহিছিল কেইটামান পাগল কেণ্ডিডেট, মোৰ মাথা চাথা গৰম কৰি থৈ গৈছে। চ' মই তোমাক এতিয়া আমাৰ কোম্পানীটোৰ এটা বেছিক কথাখিনি কৈ আছোঁ। হয় ছাৰ। একচুৱেলি আমাৰ কোম্পানীটো হ'ল এটা চেলিং কোম্পানী। হয় ছাৰ। চ' তোমাৰ কিবা সেনেকুৱা চেলিঙৰ এক্সপিৰিয়েঞ্চ আছেনে? আছে ছাৰ। ছাৰ আপুনি বিশ্বাস নকৰিব পাৰে, মই ঘড়ী, মোবাইল, টিভি, গডৰেজ, আলমাৰী, ৱাশ্বিং মেচিন, ফেন, আপোনাৰ ষ্টিলৰ চামুচ, কাঁহী, বাতি, মগ, জাগ সকলো বিক্ৰী কৰি পাইছোঁ। ৱাও, তুমি তাৰমানে বহুকেইখন বেলেগ বেলেগ কোম্পানীত কাম কৰি পাইছা নহয়? নহয় ছাৰ, এইবিলাক মোৰ ঘৰৰ বস্তু, মই যোৱাত হাৰি পেলাই এইবিলাক বিক্ৰী কৰিছোঁ। মই আনকি তিৰিটোকো বিক্ৰী কৰি দিব লাগিছিলোঁ ছাৰ। ৱাও, ইণ্টাৰেষ্টিং। ঠিক আছে, তুমি এটা ডেমো কৰি দেখাই দিয়া। তুমি এই লেপটপটো বাহিৰত লৈ যোৱা আৰু বাহিৰৰ পৰা আহি কেনে মোকে বিক্ৰী কৰি দেখুৱা। ঠিক আছে ছাৰ, মই আহিলোঁ। A few moments later. 12 seconds later. 2 hours later. Many months later. 2,000 years later. ইমান দেৰি হ'ল, উভতি কিয় নাহিল লেপটপটো লৈ? ফোন কৰোঁ ৰ'বা। ফোন নাম্বাৰ কালি ৰাতিটো মোক ইমেইল কৰিছিলোঁ। হেল্ল', তুমি লেপটপটো লৈ ক'ত গুচি গ'লা হা? তাতে মোৰ অফিচৰ জৰুৰী ডাটা আছে, তুমি ক'ত লৈ গুচি গ'লা লেপটপটো? জল্দি আহা। লেপটপটো কিমান দি কিনিব ছাৰ? আৰে ভাই, এইটো মোৰে লেপটপ, তোমাক ডেমো এটা দেখাবলৈ পঠিয়াইছিলোঁ। আপুনি বেচিব কৈছিল নহয়, এতিয়া কওক কিমান দিব? কি? আৰে এতিয়া সি মোৰ লেপটপ মোৰ ওচৰতে বিক্ৰী কৰিব। কি কেণ্ডিডেট লগ পালোঁ হে।
বোলো কেনে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইটো আমাৰ নতুন চেনেল গতিকে সকলোৱে সহযোগিতা কৰিব বুলি আশা থাকিল